বন্ধু বান্ধৱীসকল লৈ আহিছোঁ আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস অসম অলিম্পিক সন্থাই অলিম্পিক দিৱসৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে সদৌ অসম ভিত্তিক অনলাইন চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে RIFF ফিল্ম ফেষ্টিভেলত অসমীয়া ছুটি ছবি অনিহাৰ সফলতা শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অনিহাৰ পৰিচালকলৈ ছুটি ছবিখনৰ পৰিচালনা কৰিছিল পূৰব শৰ্মা আৰু মৃগাংক মাইনাই ছুটি ছবিৰ খিতানত দুয়ো লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে সান্ধ্য আইনৰ মাজতে কুৰিয়াৰ ড্ৰাগছ সৰবৰাহ নগাঁৱত ATC কুৰিয়াৰৰ পৰা বৃহৎ পৰিমাণৰ কেপচুল জব্দ 2,55,520টা নিচাযুক্ত কেপচুল জব্দ কৰিলে আৰক্ষীয়ে নিচাযুক্ত কেপচুলখিনিৰ বজাৰ মূল্য প্ৰায় 45 লাখ টকা দেশৱালীপট্টিত থকা ATC কুৰিয়াৰৰ কাৰ্যালয়ত এই অভিযান তাৰ পাছৰ নিউজটো হৈছে আজাৰাৰ ধাৰাপুৰ মজলিত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ 2,55 লাখ টকাৰ ৱৰ্ল্ড ইজ ইয়ৰ্ছ নামৰ টেবলেট মহানগৰ আজাৰা আৰক্ষীৰ অভিযানত জব্দ 26 লাখ টকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৰীফুল ইছলাম নামৰ অসাধু ব্যৱসায়ীক ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে যোৰাবাটৰ বিভিন্ন স্থানত ভূমিস্খলন 14 মাইলত বাহনৰ ওপৰত খহি পৰিল গাৰ্ডৱাল ভূমিস্খলনৰ ফলত 3খন বাহন ক্ষতিগ্ৰস্ত হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল বৃহৎ শিল ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে এইবাৰ বৰাকৰ কৰোনা ৰোগীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে লণ্ডনৰ প্ৰবাসী একাংশ বঙালী লোক বঙালী হিন্দু এছ'চিয়েশ্যন নামৰ সংস্থাটোৱে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বাবে আগবঢ়াইছে এটি অক্সিজেন কনচেণ্ট্ৰেটৰ মঙলবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই অক্সিজেন কনচেণ্ট্ৰেটৰটো আনুষ্ঠানিকভাৱে SMCH কৰ্তৃপক্ষৰ হাতত তুলি দিয়ে তাৰ পৰৱৰ্তী নিউজটো হৈছে চিৰাঙৰ কাজলগাঁৱৰ JSB অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসাধীন হৈ থকা দুজনকৈ কোভিড আক্ৰান্ত আছামী কালি নিশাৰ ভাগত পলায়ন কৰাৰ ঘটনা আজি পোহৰলৈ আহিছে চিকিৎসালয়ৰ পৰা পলায়ন কৰা আছামী দুজনৰ ভিতৰত এজন হৈছে চিৰাঙৰ ঢালিগাঁৱৰ কুখ্যাত তেল চোৰ জৰিফ আলী উৰ্ফে পেটলা আৰু আনজন হৈছে বিশ্বজিৎ ৰায় 35 ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে কামৰূপ জিলাৰ বকুত আজি নিশা ৰেলৰ সন্মুখত পৰি এজন লোকে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে ঘটনাৰ বিৱৰণী মতে বকু থানাৰ অন্তৰ্গত বেহুৱা গাঁৱৰ ৰমেন দাস 35 লোকগৰাকীয়ে কামাখ্যা গুগিগোপা ব্ৰডগজ ৰেলপথৰ বকু থানাৰ অন্তৰ্গত বকু ৰেল ষ্টেচনৰ সমীপতে নামনিমুৱা ৰেল এখনৰ সন্মুখত আত্মহত্যা কৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন অঞ্চলত কৰা 2,200 জনে কৰোনা টেষ্ট পৰীক্ষাৰ ভিতৰত 75 গৰাকীয়ে কোভিড পজিটিভ হিচাপে ধৰা পৰিছে মঙলবাৰে চিনাক্ত হোৱা লোককেইজনৰ সৈতে জিলাখনত কোভিড পজিটিভৰ সংখ্যা 4,384 জনলৈ বৃদ্ধি পালে শেষৰ নিউজটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি ACS বিষয়া পুলক পাটগিৰিক সংসদৰ নতুন সচিব ৰূপে নিযুক্তি দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে নিৰ্দেশনা উল্লেখ্য যে ৰমেশ চন্দ্ৰ চুতীয়া আছিল সংসদৰ পূৰ্বৰ সচিব উল্লেখ্য যে নতুনকৈ সচিব হিচাপে নিযুক্তি লাভ কৰা পুলক পাটগিৰি সংসদৰ উপ সচিব হিচাপে কৰ্মৰত আছিল এনে ধৰণৰ বাতৰি পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব ধন্যবাদ